স্মৃতি স্মৃতি মাথো দুটা আখৰৰ এটি শব্দহে নেকি? নাই, নহয়। এইটো একেবাৰে ভুল উত্তৰ। মোৰ দৃষ্টিত স্মৃতি এক মহাকাব্য সদৃশ। শৈশৱ বুলি ক'লেই যেন কলমতে নাচি উঠিব খোজে। ইমানবোৰ কথা, ইমানবোৰ কাহিনী, বৰ ভাল লগা। এনে লাগে যেন মনৰ দুৱাৰদলিত দুবৰিজোপা আকৌ লহপহকৈ জি উঠিবলৈ ধৰিছে। তথাপিও কেতিয়াবা আধা লিখা শৈশৱ কাহিনীৰ বাউসীত মূৰ থৈ জিৰাওতেই হুমুনিয়াহ এটা খহি পৰে মনৰ মাজেৰে। এৰা, অনুভৱ কৰোঁ। হুমুনিয়াহবোৰৰো একোটা বিশাল কাহিনী থাকে, আৰু সেই বিশাল কাহিনীৰ মাজতে সোমাই থাকে অযুত স্মৃতি, যাক ফাগুনৰ পচোৱা জাকেও বিচলিত কৰিব নোৱাৰে। তথাপিও শৈশৱ বৰ মধুৰ। আৱেগ অনুভূতিবোৰেৰে পৰস্পৰে পৰস্পৰক অৱলম্বন হ'ব পৰাকৈয়ে শৈশৱ মধুৰ। সেই বুলিয়েই প্ৰত্যেক সময়তে মানুহেই মানুহৰ অৱলম্বন হ'ব লাগিব বুলিতো কোনো কথা নাই। মোৰ একান্তই ব্যক্তিগত কথাবোৰ বিলাবলৈ সদায় কাষতেই পাওঁ মোৰ ডায়েৰীখন। সেইবাবে হয়তো মই প্ৰায় কথাবোৰ এনেকৈয়ে ভাবোঁ। বহুদিনৰ মূৰত আজি পুৰণি ডায়েৰীখনত চকু পৰিল। ওখ কিতাপৰ জাপটোৰ মাজৰ পৰা উলিয়াই আনোতেই তাৰ মাজৰ পৰা সৰি পৰিল মৰমেৰে সামৰি ৰখা মোৰ পুৰণি সেই ফটোখন। মুগা বৰণীয়া এযোৰ চকুৰ মাজত মায়ে ডাঙৰকৈ দি থোৱা সেই কাজলৰ ফুটটোৰ সৈতে হাঁহি থকা ফটোখন। বৰ বেছি ধুনীয়া নাছিল যদিও কিন্তু মোৰ বৰ মৰমৰ আছিল। খন্তেকতে মই ক'ব নোৱাৰাকৈ স্মৃতি নামৰ এজাক বতাহ মোৰ মনৰ মাজেৰে পিৰপিৰাই পাৰ হৈ গ'ল। হয়তো সেই জাক বতাহেই মোক উৰুৱাই লৈ গ'ল অতীতলৈ। গৈ আছে সময়বোৰ সেইদিন দুদিনকৈ, সপ্তাহ মাহ আৰু শেষত এটি এটিকৈ বহুটি বছৰ। এই যে এনেকৈ সময়বোৰ পাৰ হৈ পুৰণি হৈ গৈছে, মোৰ কিন্তু কথাবোৰ পুৰণি যেন নালাগে। হয়তো মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰ এতিয়াও নতুনৰ দৰে হৈ থকাৰ বাবেই চাগে। তথাপিও অপৰিণত শব্দৰে লিখা জীৱন নামৰ কবিতাটিৰ ছন্দবোৰ সজাই সুখ দুখৰ সংমিশ্ৰণেৰে সামৰি ৰখা ডায়েৰীখন আৰু তাৰ পৃষ্ঠাবোৰ মোৰ বাবে সদায় সজীৱ। কাৰণ মই মন গ'লেই সেই পৃষ্ঠাবোৰৰ মাজে মাজে স্বপ্নৰ সন্ধানত সাঁতুৰিব পাৰোঁ। প্ৰয়োজনত পৃষ্ঠাবোৰকে এখনি মুকলি আকাশ বুলি ভাবি প্ৰশান্তিৰে উশাহ ল'ব পাৰোঁ। তথাপিও বাৰে বাৰে ভাবোঁ, হৃদয়ৰ কথাও কিবা লিখোঁ নেকি? কেতিয়াবা নিঃশব্দ উশাহত, কেতিয়াবা হৃদস্পন্দনত আৰু কেতিয়াবা অলিখিত আৱেগত। এনেদৰেই ৰৈ যায় কথাবোৰ, হৃদয়ৰ কথাবোৰ। হয়তো কেতিয়াবা এনেদৰেই বৈ যায় নীৰৱে হৃদয়ৰ পৰা হৃদয়লৈ। সৌ সিদিনাৰেই কথা আছিল। জোনবাইৰ সৈতে কিছু কথা ব্যক্ত কৰিছিলোঁ। সেই একেখিনি কথাকে পাছদিনা ৰাতিপুৱা মই নিয়ৰৰ পাহিত ওলমি ৰোৱা দেখিছিলোঁ। ভাল লাগিছিল। হয়তো এনেকৈয়ে কথাবোৰ বৈ যায়। আজি আকৌ কথাৰ অন্তত জোনটিয়ে প্ৰশ্ন কৰিছিল, আধৰুৱাখিনিৰ সমাধান ক'ত? তেতিয়া মই মিচিকাই উত্তৰ দিলোঁ, আধৰুৱাখিনি এতিয়া স্মৃতিৰ বুকুত। সঁচা কথা ক'বলৈ গ'লে স্থিৰ অৱস্থা আৰু পৰিৱৰ্তনহীন দুয়োটাই সাংঘাতিকভাৱেই কষ্টদায়ক। সময় সাপেক্ষে আমাক জীৱনত সেইখিনি লাগে। চাওঁতে চাওঁতে জীৱন ঘড়ীৰ প্ৰতিটো পল গলি গলি শেষ হৈ শেষত এটি নিসংগতাৰ পোক মানুহৰ জীৱনত ৰৈ যায়। আৰু সেই পোকটিক জীয়াই থাকিবলৈ নিদিয়াকৈ যদি আমি আৰম্ভণিতে হত্যা কৰিব পাৰোঁ আৰু গৈ থকাবোৰেই জীৱন বুলি মানি লওঁ, হয়তো জীৱনটোক লৈ কোনো সমস্যাই নাথাকিব। আমি সকলোৱে জানো, জীৱৰ ভিতৰত মানুহকেই সকলো দিশৰ পৰা শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়ে এগৰাকী সাধাৰণ ছাত্ৰী হিচাপে মই জীৱন শব্দটো অনুভৱ কৰি খুব ভাল পাওঁ। জীৱনৰ মধুৰতা ক'ত কেনেকৈ লুকাই থাকে সেয়া মাত্ৰ অনুভৱে কৰিব পাৰি। সমস্যানো কাৰ জীৱনত নাথাকে? সেই বুলি সমস্যাবোৰকে জীৱনত অত্যাধিক প্ৰাধান্য দিলে বাৰু কেনেকৈ চলিব?
ওঠত হাঁহি এটি ৰাখিলেইচোন সকলো সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু মনবোৰো পাতল যেন অনুভৱ হয়। আচলতে হাঁহিটিৰ মাজতেই লুকাই থাকে জীৱনৰ আচল মধুৰতা। কেতিয়াবা ভাবি চাওঁ, এটি হাঁহিও ইমান শক্তিশালী হ'ব পাৰেনে? কেনেকৈ? তাৰ পাছতে মনত পৰে সিদিনা কবিতা এটি লিখিছিলোঁ। সোণাৰু ফুলীয়া আইৰ হাঁহি শুনি দুটি ওঠেৰে নিগৰি যায়, হয়তো দূৰ দূৰণিৰ কুলিৰ মাতত বসন্তৰ সুবাস পায়। আকস্মিকভাৱে কবিতা ফাঁকি মোৰ দুটি ওঠত ফুটি উঠে। পাহাৰীয়া পথৰ দৰে মোৰ একা বেকা মনৰ বাটেৰেও হয়তো বসন্তৰ বা বলে। মোৰ সুখৰ মোৰ দুখৰ এমুঠি হাঁহি সিঁচি লৈ মই আকৌ মোৰ দুবাহুৰ মাজতে সোমাই ৰলো আজিলৈ। গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আদি ঋতুবোৰ বাৰে বাৰে আহি থাকিব জীৱনলৈ। কেতিয়াবা জীৱনৰ ৰংবোৰ মৰহি সৰি যাব আৰু কেতিয়াবা মৰহা ৰংবোৰ পুনৰ জি উঠিব। ঠিক তেনেকৈ প্ৰাপ্তিৰ এটি মিঠা হাঁহি ওঠত আঁকি লৈ জীৱন জীয়াব লাগিব। এইটো জীৱন নহয় জানো?